নমস্কাৰ বন্ধুসকল, আজি আৰু এখন গাড়ী লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইখন হৈ গ'ল এল্টো 800 হয়, LXi 2019 মডেল লাষ্টৰ ফালৰ। আহক গাড়ীখন দেখাই লৈছোঁ আপোনালোক ভালকৈ। চাব পাৰে গোলাঘাট নাম্বাৰ হয়, চিলভাৰ ৰঙত খুবেই ধুনীয়া হৈ আছে গাড়ীখন। কণ্ডিশ্যনো বহুত ভাল হৈ আছে। ফুল বডি অৰিজিনেল পেইণ্টতে আছে। ফ্ৰণ্টৰ বাম্পাৰটো অলপ কালাৰ কৰাইছিলোঁ মই, স্ক্ৰেচ আছিল কাৰণে। বাকী ফুল বডি অৰিজিনেল পেইণ্টত আছে। ধুনীয়াকৈ দেখাই দিছোঁ মই। টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে গাড়ীখনৰ, চাব পাৰে পূৰা চিল আছে গাড়ী। ধুনীয়াকৈ মই দেখাই দিম আপোনালোকক গোটেইখিনি। লুকছত আছে গাড়ীখন, ফাৰ্ষ্ট অ'নাৰে হয়। এনেও চিলভাৰ ৰঙত গাড়ীখিনি ধুনীয়াই লাগে। চাব পাৰে দৰ্জা পূৰা চিল আছে। চিলখিনি দেখাই দিছোঁ আপোনালোকক। ইণ্টেৰিয়ৰটো চাব পাৰে ধুনীয়াই হৈ আছে। বাকীখন দৰ্জাও দেখাই দিছোঁ আপোনালোকক। চাব পাৰে ড্ৰাইভাৰ ছাইডৰ ডোৰখনো পূৰা চিল আছে। বাকী গাড়ী আপোনাৰ ৰানিংটো এবাৰ দেখাই দিছোঁ। 70,000 মান ৰানিং হ'ল। ইয়াত আপুনি AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম গোটেইখিনিয়ে পাই যাব। এয়া চাব পাৰে বডি চিলটো দেখাই দিছোঁ মই। পূৰা চিল আছে আৰু বডি ক'তো মানে ৰিপেইণ্টেই নাই গাড়ীখনত। ফুল বডি অৰিজিনেল পেইণ্টত আছে। দৰ্জাখিনিও দেখাই দিছোঁ মই। বডি চিলখিনি গোটেই দেখাই দিছোঁ। ডিগিটো এবাৰ দেখাই দিওঁ, চাই ল'ব। 2019 গাড়ী হিচাপত গাড়ীখন মই 2,95,000 টকাত দি দিব পাৰিম। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব। প্ৰাইচটো ফিক্সেই হয়। যদি কোনোবাই ৰিফাইনেন্স কৰিম ভাবে তেতিয়াও পাৰিব। 295ত এয়াৰবেগ থকা মডেলৰ এল্টো নাপায় আপোনালোকে। কণ্ডিশ্যনো বহুত ভাল হৈ আছে, ফাৰ্ষ্ট অ'নাৰ গাড়ী যিহেতু। যদি কোনোবাই ল'ব পাৰে স্ক্ৰীণ নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। এয়াৰবেগ থকা মডেলটো হয় এইটো। 295ত মই দি দিম। যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰিব, নাম্বাৰটো দি দিম যিহেতু। ভালকৈ এবাৰ দেখাই দিছোঁ এপ্ৰন চেপ্ৰনকেইটা আপোনালোকক। চাব পাৰে বনেট পূৰা চিল আছে। এপ্ৰনো পূৰা চিল, ইঞ্জিন চিল আছে, একো কাম কৰোৱা হোৱা নাই। যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীণ নাম্বাৰটো আহি থাকিব, কণ্টেক্ট কৰিব পাৰিব। আৰু টায়াৰ কণ্ডিশ্যনকেইটাও দেখাই দিছোঁ আপোনাক এবাৰ। টায়াৰো এবাৰ লগোৱা হ'ল, 70,000 চলি যেতিয়া চেঞ্জ কৰা হ'ল। টায়াৰ কণ্ডিশ্যন গোটেইটা নতুন হৈয়ে আছে। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব।